সকলোলৈকে মই আসাম জব এক্সাম জিকে চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? অপশ্যন ক ভক্তি ৰত্নাৱলী, অপশ্যন খ ভক্তি ৰত্নাকৰ, অপশ্যন গ ভক্তি প্ৰদীপ, অপশ্যন ঘ হৰিশ্চন্দ্ৰ উপাখ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 2 মাধৱদেৱৰ আজ্ঞানুসাৰে কোনজনা ব্যক্তিয়ে অসমৰ নানা ঠাই ভ্ৰমণ কৰি কীৰ্তনৰ বিভিন্ন খণ্ড সংগ্ৰহ কৰি গ্ৰন্থৰূপে প্ৰণীত কৰিছে? অপশ্যন ক অনন্ত কণ্ডলী, অপশ্যন খ ৰামচৰণ ঠাকুৰ, অপশ্যন গ গোপালতা, অপশ্যন ঘ ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰামচৰণ ঠাকুৰ। কুৱেশ্যন নম্বৰ 3 শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত গুণমালা পুথিখন ৰচনা কৰিছিল? অপশ্যন ক মহাৰাজ নৰনাৰায়ণ, অপশ্যন খ চিলাৰায়, অপশ্যন গ শ্ৰীমন্ত তাম্ৰধ্বজ, অপশ্যন ঘ দুৰ্লভ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাৰাজ নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 4 কীৰ্তনখন কেইটা খণ্ডৰ সমষ্টি? অপশ্যন ক ২৬টা, অপশ্যন খ ২৪টা, অপশ্যন গ ২৫টা, অপশ্যন ঘ ২৭টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ২৭টা। কুৱেশ্যন নম্বৰ 5 কোনখন নাটত শ্ৰীমন্ত শংকৰদেৱে অভিনয় কৰিছিল? অপশ্যন ক চিহ্নযাত্ৰা, অপশ্যন খ পত্নীপ্ৰসাদ, অপশ্যন গ কালীয় দমন, অপশ্যন ঘ কেলিগোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চিহ্নযাত্ৰা। কুৱেশ্যন নম্বৰ 6 কোনখন নাটকক শংকৰদেৱৰ শেষ নাটক বুলি জনা যায়? অপশ্যন ক কেলিগোপাল, অপশ্যন খ ৰাম বিজয়, অপশ্যন গ পত্নীপ্ৰসাদ, অপশ্যন ঘ পাৰিজাত হৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰাম বিজয়। কুৱেশ্যন নম্বৰ 7 শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ অৰ্থ কি? অপশ্যন ক তেওঁ উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিছিল, অপশ্যন খ মূল ভাগৱতৰ একাদশ স্কন্ধৰ আধাৰত নিমি নৱসিদ্ধ সংবাদ ৰচনা কৰিছিল, অপশ্যন গ ভাগৱতৰ সাৰ সংগ্ৰহ কৰি গুণমালা ৰচনা কৰিছিল, অপশ্যন ঘ গভীৰ আধ্যাত্মিক ভাৱ সম্পন্ন বৰগীত ৰচনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ভাগৱতৰ সাৰ সংগ্ৰহ কৰি গুণমালা ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 9 শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজপ্ৰতিমা ৰচনা কৰে? অপশ্যন ক নৰনাৰায়ণ, অপশ্যন খ দুৰ্লভ নাৰায়ণ, অপশ্যন গ চিলাৰায়, অপশ্যন ঘ বৰাহী ৰজা মহামাণিক্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 10 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে অভিহিত কৰিছে? অপশ্যন ক কালিৰাম মেধি, অপশ্যন খ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন গ হীৰেন গোহাঁই, অপশ্যন ঘ বাণীকান্ত কাকতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 11 কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল? অপশ্যন ক 12 বছৰ, অপশ্যন খ 48 বছৰ, অপশ্যন গ 7 বছৰ 6 মাহ, অপশ্যন ঘ 6 মাহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 7 বছৰ 6 মাহ। কুৱেশ্যন নম্বৰ 12 মাধৱদেৱৰ নামঘোষাক কোনগৰাকী ব্যক্তিয়ে মহাপ্ৰস্থানিক গীত বুলি আখ্যা দিছিল? অপশ্যন ক ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন খ ডক্টৰ মহেশ্বৰ নেওগ,
অপশ্যন গ কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন ঘ সত্যেন্দ্ৰনাথ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ডক্টৰ বাণীকান্ত কাকতি। কুৱেশ্যন নম্বৰ 13, মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটখনৰ বিষয়বস্তু ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? অপশ্যন ক হৰিবংশ, অপশ্যন খ ভাগৱত পুৰাণ, অপশ্যন গ ভাগৱত পুৰাণ আৰু হৰিবংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ভাগৱত পুৰাণ। কুৱেশ্যন নম্বৰ 14, চৰিত তোলা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন ক শংকৰদেৱ, অপশ্যন খ মাধৱদেৱ, অপশ্যন গ ৰামচৰণ ঠাকুৰ, অপশ্যন ঘ গোপালতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মাধৱদেৱ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সকলোৱে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।